জীৱনৰ ঠিকনা লাহে লাহে হেৰাব ধৰিছে। বিভ্ৰান্তিৰ এখন ৰহস্যধৰ্মী চালে মানুহৰ অন্তৰাত্মাক মেৰিয়াই ধৰিছে। জীৱন, অস্তিত্ব যেন মূল্যহীন একোখন দলিল। স্বাক্ষৰিত দলিলত মোহৰ মাৰি ৰং চাই কুটিল হাঁহি মাৰিছে সময় নামৰ মায়াবী জংঘতে। ঠিকনা সলনি হয় মানুহৰ, ঠিকনা সলনি হয় সময়ৰ। তথাপিও সময়ে দি যোৱা আচুৰৰ চিনবোৰ ৰৈ যায় আশাৰ অন্তৰ গভীৰতাত চিৰস্থায়ী হয়। এটি পল, এটি ক্ষণ, অব্যক্ত অনাধৰি স্পন্দন। মই ক্লান্ত পথিক জীৱনৰ পথত বাট দেখুৱাই যায় মোৰ ৰক্তাক্ত সত্তাই। আততায়ী যান্ত্ৰিক সভ্যতাৰ ধুমুহাত পিষ্ট মই। বিষণ্ণ মোৰ আশা, উদভ্ৰান্ত ছন্দৰ তালত উত্তাল জীৱন। বিবৰ্ণম সময়ৰেখা, হেৰুৱা দিগন্তৰ পংখেদি সুধিম আজি কি আছে সেই সীমনাৰ পাৰত। হয়তো অস্তিত্বহীন শেষ আশ্ৰয়। হৃদয়ৰ ঘড়ীটোৰ বিপৰীতে জীৱনৰ অংকত বিয়োগ হয় প্ৰতিদিনে এটি পল, এটি ক্ষণ। জীৱনৰ ঠিকনা।